নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ডিব্ৰুগড় ৰোষ্টিং টিভি চেনেললৈ আৰু ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি 1 জানুৱাৰী পিকনিক চলিব, একদম গৈ আছোঁ আৰু এইবিলাক খৰিকা থাকে একদম লৈ গৈছোঁ তাৰমানে। তো আপোনালোকৰ সমগ্ৰ দৃশ্য দেখাই যাম। তো এতিয়া আমি আহি মথাউৰি হৈছে পাই গ'লোহি, একদম নৈ পাৰ হ'ব একদম আমাৰ পিকনিক। তো এতিয়া লগৰখন আহি কিনে পাই গ'লহি আৰু মই ৰখি আছোঁ একদম। এখন কি কৰিবলৈ আনিছ ন যোন এখন কেলৈ আনিছ বোলো, কেলৈ আনিছ? দেখা আগতে এতিয়া আমি সেই পাই গ'লো সেই পিকনিক প্লেচ একদম দেখা দিয়া চবেই আহি গ'ল। এইডোখৰ জেগা একদম ভাল লাগিছে আৰু একদম ধুব লাগিব তাৰমানে। এখন চব্জি বনোৱা ফাকে লৈ আহিছে খৰিকা। এইফালে এইটো গাহৰি মাংস, গহৰি মাংস এইফালে এইকেইটা লৈ গৈছোঁ তাৰমানে লাই পাত চাহত ধুবলৈ কাৰণে। কৈ দে পানী লৈ যাব লাগিব এতিয়া। পানী কিমান দূৰ আছে? বহুত দূৰ আছে পানী। অঁ দেখিছ নাই কিমান দূৰ আছে? গৈ আছোঁ মানে একদম পানী একদম দূৰত আছে তাৰমানে। এতিয়া একদম এইটো ভিভেলৈ গৈ আছে। অঁ এইটো কৌষ্টপ দেই, কৌষ্টপে একদম ধুবলৈ গৈ আছে একদম। এইফালে কেৰাহী একদম লাই পাত ক'ব নালাগে। মাংস ইয়াতে আছে। মাংস ধুবি নেকি? ধুব লাগিব মাংস মাছ। অঁ মাছটো নাই বাৰু, মাংস লাই পাত সেইখিনি ধুব লাগিব। এতিয়া পাই গ'লো সি একদম পানী একদম আপোনালোকক দেখাম। বহুত দূৰ আহিছে পানী কাৰণে। এইফালে আছে এই লাই পাত ধুব লাগিব। এইফালে মাংস কিমান আনিলি ঐ? তোৰ দেৰিকৈ আহিছ ন এইখন। কি খাইছ ঐ? লাই ভাত কেনে লাগিছে? টেষ্টটো কৈ দিয়া। মজা ন? এইফালে জুই জ্বলাবৰ কাৰণে একদম হেৰি কৰি থকা হৈছে। একদম চৰকাৰ টকা একদম খালিলে আৰু কুকুৰা পোৱালি এটা আনিছিলে একদম হেৰি কৰি এটা ইউটিউব কুকুৰা পোৱালি আনিছিলে।
এফালে গাহৰি একদম খৰিকা ঠিঙি থকা হৈছে এইটো ভৰি পেলাই শিঙিব কোষ্ট হবে এতিয়া একদম মাংসত মছলা চছলা দিছে আৰু হেনাই দিছে আৰু এইখিনি শিঙিব লাগিব মানে কুকুৰা পাখি লাগি আছে এই আগটো মুছি দে না কুকুৰা পাখি লাগি আছে কুকুৰা ভিডিঅ' বনাই দিওঁ এই ভিডিঅ' হেৰি কৰিবই আৰু দি দিছে দেই মাংস এইকেইটা কম হৈছেগে মানে আৰু দুটামান দিছে আৰু এইখিনি ভাজিব এইখিনি পুৰিব মানে গোটেইখিনি ক'ত গ'লগৈ সেইটো বুজি নাপাওঁ মই এইফালে এই ৰূপমে কুকুৰা কাটি আছে এইফালে এটা খৰিকা হৈ গ'ল মানে নিমখ চিমখ নাই খালি পিছত লৈ পিছত নিমখ দি দিব লাগিব একদম লাভত দি খাম তাৰমানে একদম তাপতে বনাম এইখিনি গাহৰি তেলটো পৰিবলৈ জুই আৰু নালাগে আল্টিমেট জ্বলিব কেৰাহীত তেল চেল দি দিলে আৰু এবাৰ এইফালে পিঁয়াজ চিয়াজ কাটি ল'লে এইফালে মছলা একদম এইবোৰ যোনে কৈ আছে আমাৰ জোনটা জলকীয়া দি দিলে আমি সব কৰি কিনে খতম দিলোঁ তহঁতি ক'ব আহিছ এতিয়া এতিয়া ওলাইছ যে হা অঁ খাবলৈ আছে নেকি একদম মাংস দিবলৈ টাইম হৈ গ'ল তাৰমানে আমাৰ কাৰিকৰ এইটো কি জোনদা মজা আছে বনাই আছে ইয়াৰ পিছত ভাতটো বনোৱা হ'ব আপোনালোকক দেখাম বাৰু সবফালে ভাতটো আছে মানে আপোনালোকক দেখাম অলপ পিছত মাংস দি দিব হৈ গ'ল মাংস দি দিছে আৰু মোবাইলত এইফালে আছে কুকুৰা মাংস এইটো জলকীয়া ভাজি তাৰমানে কুকুৰা মাংস ইয়াত আছে দুডোখৰ পোৱা মাংস দুডোখৰ আছে এইফালে এইকেইডোখৰ মানে এইকেইডোখৰ হৈ গ'ল মানে খাই দিলে আৰু লখনে মানে অঙঠা বেছি হৈ গৈছে মানে অঙঠা এসোপা উলিয়াই দিছে জুই নুমাই খতম
কেৰাহীখন ফুটা নেকি বুলি কৈছে এটা মজা মাংস তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ চেট কৰি ল'ব